প্ৰচাৰ তুংগত উঠিছে আমাৰ যোৱা 10 দিনত আমি 1500তকৈ বেছি মিটিং কৰিলোঁ আমাৰ এই অঞ্চলত 1365টা সুব্বা আছে নাজানো এই ক্ষেত্ৰৰ বেলেগ বেলেগ পলিটিক্যাল পাৰ্টি জ্ঞাত হয় নে নহয় কিন্তু সেই 1365টা সুব্বাত আমি সম্পূৰ্ণভাৱে মিটিংটো কৰি শেষ কৰিলোঁ এতিয়া আমি ব্যক্তিগতভাৱে ঘৰে ঘৰে সোমাই আছোঁ 1500তকৈ মিটিং আমি কমপ্লিট কৰিলোঁ আগন্তুক দিনত আমি কেনেকৈ কাম কৰিব লাগে এই সমাজখন এই অঞ্চলটো আমি কেনেকৈ ডেভেলপ কৰি এইবোৰ বিষয়ে আমি ৰাইজৰ লগত পৰ্যালোচনা কৰি আছোঁ এটা কথা স্পষ্ট প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে হিম পৰ্বতৰ দৰে জিলিকি উঠিছে কাম আছেনে নাই ইয়াৰ উত্তৰটো পাব সৌদিনাখন যে 17 বছৰৰ পাছত 17 বছৰৰ চৰিত্ৰটো যে ওলাই পৰিল বড়ো সান্তালী কনফ্লিক্ট কৰি পেলাই যি বড়ো সান্তালী কনফ্লিক্টটো কেতিয়াও আমাৰ BTCৰ 35 লাখ জনসাধাৰণে কামনা কৰা নাছিল তাহানি 17 বছৰটো তেওঁলোকে উৎপন্ন কৰিলে মুছলমানসকলৰ মছজিদখন ভঙাবৰ কাৰণে হিন্দু মুছলমান বিভেদ আনিলে গতিকে আপুনি চাওক এই 4 মাহত 5 বছৰত যদিকে আমি আৰ্মিৰ ইউনিফৰ্ম দেখিবলৈ সক্ষম হোৱা নাছিল আৰ্মি ডিপ্লয় কৰিব লগা হৈছে 144 ধাৰা জাৰি কৰিব লগা হৈছে আপুনি চাওক তাহানি 17 বছৰত কোকৰাঝাৰ টাউনত ডেকা ল'ৰাবিলাকে যি ব্যক্তিয়ে নহওক কিয় বাইক চলাই যায় তেওঁলোকক হেলমেট পিন্ধিব দিয়া নাছিল কিয়নো দুষ্কৃতিকাৰীক চিনি পাব লাগিব মদাহীক চিনি পাব লাগিব জুৱাৰীক চিনি পাব লাগিব যি কাৰ্যটোৰ মাষ্টাৰ মাইণ্ডটো হাগ্ৰামা আছিল আজিৰ দিনত কোকৰাঝাৰ টাউনত এনেকুৱা বেৰিকেড তাত আপোনাৰ হেলমেট পিন্ধি যোৱাটো মানে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব কিয়নো যিটো হাগ্ৰামাই নিবিচাৰে আমি কওঁ এটাই কথা হাগ্ৰামা ডাঙৰীয়াৰ এক্টিভিটিছ আৰু UPPL দলৰ এক্টিভিটিছৰ মাজত বহুত পাৰ্থক্য আছে প্ৰমোদ বড়ো ডাঙৰীয়া হ'ল শান্তিৰ প্ৰতিষ্ঠাপক শান্তিৰ দূত হাগ্ৰামা কিন্তু এন্ধাৰৰ দূত চিফ মিনিষ্টাৰ ডাঙৰীয়াই নিজে কৈছে যে মানে কংগ্ৰেছ মানে BJP মানে BPF মানে BPFটো আৰু নাই হেকে হৈ গৈছে অথনি আপুনি অলপ আগতে প্ৰশ্ন কৰিলে বা এটা কথা অনুকিয়াই দিলে যে হাগ্ৰামাই কৈছে ইলেকশ্যনৰ পাছত UPPL হেক হাগ্ৰামাই নিজে স্বীকাৰ কৰিছে BPF আৰু নাই বুলি BPF হেক নিজে স্বীকাৰ কৰিছে হেই পাগলা কি BPF কৈ থাকে BPF নাই এতিয়া NDA হৈছে তাৰ মানে কি BPFৰ বুৰঞ্জী হেক নিৰ্মূল হৈ গৈছে BPF হাগ্ৰামাৰ মুখৰ পৰাই নিৰ্মূল যদি হৈছে জনসাধাৰণে BPFক কেনেকৈ ছাপোৰ্ট কৰিব আৰু এটা কথা আপুনি চাওক আজিৰ দিনত 15টাই জিকি পেলাই অসমৰ চৰকাৰ গঠন কৰাৰ সোণৰ চাবিদাৰ কিন্তু UPPL এবাৰ ল'বলৈ গৈ আছে